হেৰিয়াত তেজপুৰৰ তেতিয়া মই তেখেতৰ ঘৰ বিচাৰি গৈ তেখেতৰ ঘৰৰ সন্মুখত গৈ ৰৈছোগৈ এজন চাইকেল মৰা মানুহ আহি পেলাই মোৰ ওচৰত ৰাখিলে সেইবিলাক বোলে হেৰি তুমি কাক বিচাৰিছে মই বোলো মই বিশ্বনাথ ভাই ঘৰ বিচাৰিছোঁ বোলে এইটোৱে তেখেতে কিবা গাই আছে তোমাৰ পাছত মই গম পালোঁ সেই মানুহজন চন্দ্ৰ গোস্বামী তাৰপিছত আহি মই তেখেতৰ ঘৰত সোমাই গ'লোঁ তেখেতৰ ঘৰ চকীয়ে মাত্ৰ এখন কাঠৰ তাতে সেই কাপোৰৰ ফ্ৰেম লগোৱা ফ্ৰেমৰ এখন চকী মাত্ৰ তেখেতৰ ঘৰত তেখেতে বহি পেলাই ৰাগ এটা টানি আছোঁ মই ওচৰতে অলপ সময় ৰ'লোঁ এবাৰ ফটকৈ চকীতে মিলি চাই পেলাই ক'লে অঁ তুমি ক'ৰ পৰা আহিছা মই বোলো মই ডেৰগাঁৱৰ পৰা আহিছোঁ কি নাম তোমাৰ বোলো যতীন গোস্বামী অঁ তুমি গোসাঁইলৈ বোলো হয় কোন সত্ৰ মই বোলো আধাৰ সত্ৰ অঁ তোমালোক যদুমণি দেউৰ বংশত ধৰ তেতিয়া পিছত মই নিজেই নাজানো কাৰ বংশত তাৰপিছত বোলে কিয় আহিছা মই বোলো মই অলপমান নাচ কিবা কিবি শিকিবৰ কাৰণে আপোনাৰ ওচৰত আহিলোঁ তুমি নাচিব জানা নেকি মই বোলো অলপ মই আমাৰ সত্ৰৰ সূত্ৰধাৰী আৰু কৃষ্ণ নাচ জানো নাচাচোন সূত্ৰধাৰী নাচোন নাচা মই এটা বাজনা এখন মুখেৰে গাই নাছিলোঁ তেতিয়া ক'লে ঠিক আছে কিন্তু হাতবোৰ ঠিক হোৱা নাই কৰাচোন এনেকৈ কৰা মই এনেকৈ কৰিলোঁ এনেকৈ কৰা এতিয়া মই এইটো কৰিব নোৱাৰোঁ নহয় তেনে ক'লে যে এইটো আৱৰ্তন এইটো বিৱৰ্তন প্ৰেক্টিছ কৰা অভ্যাস মই আৰম্ভ কৰিলোঁ অভ্যাস কৰিবলৈ বহ বুলি ক'লে এতিয়া ক'ত বহি বহিবলৈ একো নাই তাৰপিছত তেখেতৰ ঘৰত এইবোৰ কিবা কিবি কৰি মই তেতিয়া ঘৰত আছে অকল কনকলতা বৌ এতিয়া ই পৃথ্বীৰাজ মানে তাৰ পৃথ্বীৰাজৰ ঘৰত পতাৰ নাম থুন এই জন্মই হোৱা নাই তেতিয়া তাৰপিছত এই বৌৱে যেনিবা লাল চাহ এটা কাপত আনি দিলে আৰু অথবা লাল চাহ আৰু এটা বিস্কুট খাই আৰম্ভ কৰিলোঁ নাচ সেই আৰম্ভ হ'ল তাৰপাছত বিষ্ণুৰাভাক বহু সময়ত বহুত দিন বহু ক্ষেত্ৰত লগ পাইছোঁ তেখেতৰ ঘৰত এবছৰ আছিলোঁৱেই মই এবছৰ পুৰা কিন্তু কি জানেনে মই জীৱনত জ্যোতিপ্ৰসাদক লগ পাইছিলোঁ 3 দিন মুঠি পাৰ্বতী প্ৰসাদক লগ পাইছিলোঁ 5 দিন আৰু ভূপেন হাজৰিকাৰ লগততো নিজে কামো কৰিছোঁ চিনেমা কামো কৰিছোঁ মই তেখেত যেতিয়া চেয়াৰমেন আছিল তেতিয়া মই সৌন্দৰ্য একাডেমীৰ মেম্বাৰ আছিলোঁ পাইছোঁ বহুত দিন গজেন বৰুৱাক বহুত দিন লগ পাইছোঁ সকলোকে লগ পাইছোঁ কিন্তু নাট্যশাস্ত্ৰ সম্পৰ্কে ইমান জনা মানুহ আৰু দ্বিতীয়জন পোৱা নাই